নমস্কাৰ। প্ৰথমে মই কুলেন্দ্ৰ ৰায়চৌধুৰী অসমৰ প্ৰতিগৰাকী ব্যক্তিক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক বিশেষ কাৰণত আপোনালোকৰ মাজলৈ মই আহিবলগীয়া হ'ল। অসমৰ ৰাইজক নেওচি হয়তো আমি একো কাম কৰিব নোৱাৰোঁ। মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা কাৰণতেই, আমি এই প্ৰডাকশ্যনৰ বেনাৰত এখনি অসমীয়া বোলছবি প্ৰস্তুত কৰিব লৈছোঁ চিনেমা নামেৰে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত চিনেমাৰ যি প্ৰচাৰ চলিছে অভূতপূৰ্ব আমি সাফল্য লাভ কৰিছোঁ। অসমত পোনপ্ৰথমবাৰৰ বাবে আমি ৱৰ্কশ্বপ, বিনামূলীয়া ৱৰ্কশ্বপ কৰ্মশালা আৰু বিনামূলীয়া অডিশ্যনৰ জৰিয়তে আমি চিনেমাখনত প্ৰয়োজনীয় কিছু সংখ্যক অভিনেতা অভিনেত্ৰী আমি নিৰ্বাচন কৰিছোঁ। একাধিক ক্ৰমে প্ৰায় 80-90 গৰাকী অভিনেতা অভিনেত্ৰীৰ আগমন ঘটিছিল আমাৰ বিনামূলীয়া কৰ্মশালা আৰু বিনামূলীয়া অডিশ্যনত। তাৰে ভিতৰত আমি কিছু সংখ্যক অভিনেতা অভিনেত্ৰী যিখিনি আমাৰ প্ৰয়োজন চিনেমাখনৰ লগত জড়িত যিখিনি কেৰেক্টাৰ আমাক লাগে তাক আমি নিৰ্বাচন কৰিম বুলি মন স্থিৰ কৰিছোঁ। আমি বিচাৰিছোঁ যে প্ৰেক্টিকেলৰ জৰিয়তে আমি ল'ৰা ছোৱালী নিৰ্বাচন গুৰুত্ব দিছোঁ। বহুতে প্ৰশ্ন কৰিছে যে আচলতে ৱৰ্কশ্বপটো কিয় পতা হ'ল বা অডিশ্যনটো পতাৰ প্ৰয়োজন কি? তেতিয়া মই কৈছিলোঁ যে আমি চিনেমাখন যি প্ৰস্তুত কৰিব লৈছোঁ এই চিনেমাখনৰ কাৰোবাৰ ফটো চাই আমি কেৰেক্টাৰ দিবলৈ বিচৰা নাই। কাৰণ আজিকালি ফটোশ্বুট প্ৰত্যেকেই কৰে। কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে ফটোশ্বুট কৰিব নোৱাৰে। তাৰমানে কি তেওঁলোকে অভিনেতা অভিনেত্ৰী নহয় নেকি? সেইকাৰণে আমি তেনেকুৱা গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীখিনি যিয়ে যেনেকৈ আহিছে তেওঁলোকৰ লগত আমি অভিনয়ৰ দক্ষতাৰ ওপৰত চকু দি আমি নিৰ্বাচন কৰিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ অসমীয়া ছবি জগতত এটা পৰিৱৰ্তন আহক। আৰু মই এইটো নদি ক'ব পাৰোঁ যে আমাৰ চিনেমাখনে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী উন্নতি কৰিব নোৱাৰে। আমি বিচাৰিছোঁ যে চিনেমাখন চাবলগীয়া এখন চিনেমা হওক। অসমৰ থলুৱা মানুহৰ পটভূমিত নিৰ্মিত হ'বলগীয়া এই চিনেমাখনৰ বাবে ইতিমধ্যে আমাৰ প্ৰয়োজনীয় প্ৰথম অৱস্থাৰ কামখিনি আমি সমাপন কৰি আছোঁ আৰু অসমৰ কিছু সংখ্যক মানুহৰ লগতো আমি এই বিষয়ে কথা পাতিছোঁ। আমি অসমৰ ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰোঁ। চিনেমাখন প্ৰস্তুতকৰণৰ সময়ত অসমৰ ৰাইজে প্ৰতিটো দিশত ভুল বা দুখবোৰ আমাক শুধৰণি কৰি দিলে আমি নথৈ কৃতাৰ্থ হ'ম। আমি বিচাৰিছোঁ এখন খুব ধুনীয়া এখন গাঁৱৰ কেন্দ্ৰিক এখন চিনেমা, এটা গাঁৱৰ পটভূমিৰ ওপৰত চিনেমাখন প্ৰস্তুত কৰা হ'ব। আৰু তাত এনেকুৱা নহয় যে খুব গ্লেমাৰ আৰ্টিষ্টৰ প্ৰয়োজন। বহুতে সুধিছে যে এক্টৰ হিৰ'ইন কোন থাকিব। তেতিয়া মই কৈছোঁ যে ইয়াত হিৰ'ইন কোনো নাথাকে, কিয়নো গোটেইকেইটা চৰিত্ৰ আচলতে সমসাময়িক। তেওঁলোকে ইয়াত হিৰ' বুলি কোনো ধৰণৰ কথা নাই, চব কেৰেক্টাৰ আৰ্টিষ্ট। আজি এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ লগত থাকক, আমাক সহায় কৰক। চিনেমাখন প্ৰস্তুতকৰণত আপোনালোকে আহক বা আপোনালোকে মোৰ অফিচলৈ আহিব পাৰে বা আপোনালোকে যলৈকে মাতে মই তালৈকে যাম। আমাৰ শুভাকাংক্ষীসকল আমাৰ চিনেমাখনৰ লগত জড়িত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে আপোনালোকৰ লগত কথা পাতিব বিচাৰে। আপোনালোকে মাতক, ভাল বেয়াখিনি আমি পাতি ল'ম। মুঠ কথা অসমীয়া ছবি জগত একেবাৰেই দুৰৱস্থা হৈছে। এই অৱস্থাত আমি যদি যুৱচামটোৱে যদি আগবাঢ়ি নাহোঁ তেনেহ'লে হয়তো অসমীয়া চিনেমা হয়তো নাথাকিব। গতিকে আহক একেলগে কাম কৰোঁ, আপোনালোকৰ লগত বহোঁ, কথা পাতোঁ। আৰু মই মোৰ জীৱনত প্ৰথমখন চিনেমা কৰিব লৈছোঁ। মোৰো ভুল থাকিব পাৰে, গতিকে আপোনালোকে ভুলবোৰ শুধৰণি কৰি দিয়ক। আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ, সহায় কৰক। প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগ পোৱাৰ আশা কৰিছোঁ।